ঠিক অসমীয়া মানুহ নহয়, অসম শ্মশাননোহে কোনে কয়? কমলাকান্ত ভট্টাচাৰ্য। ঠিক, তইতো পঢ়ি শুনি বহুত ডাঙৰ মানুহ হলি। গুড, কি ডাল পালি? মোৰ বোলে কোনো MLA মন্ত্ৰীৰ বেকিং নাই, মোৰ বোলে কোনো কোটা নাই, আমি হলো জেনেৰেল কাষ্ট। অপদাৰ্থহঁত কি ডিচাইড কৰিলি? মোৰ বংশত আজিলৈকে কোনেও ঘোষ দিয়াও নাই আৰু নিদিও। চাকৰিটো বোলে নহ'ল, পইচা নিদিলে হ'বলা। আপোনালোকে আমাৰ আদৰ্শ, আমাৰ কষ্ট, আমাৰ সপোনৰ মূল্য ৰাখিছে 25 লাখ টকা। 25 লাখ টকা ইজ নট এ ফাকিং জোক। কিপি বিকিলেও নাপাম। স্মাৰ্ট যুগত ইভেণ্টতকৈ টকাৰহে দাম বেছি। তুমি ভাঙি নপৰিবা অনিৰ্বাণ। আচল শত্ৰু কোন জানোনে? চিষ্টেম। থানাত এখন এফআইআৰ দেখি এতিয়া পিছে আপুনি কি কৰিম বুলি এই চিষ্টেম কেতিয়া চেঞ্জ হ'ব? এই যে মানুহক ভাগ ভাগ কৰা এই শিকলিডালো ছিঙি পেলা। আমি নতুন প্ৰজন্ম হয়, ইচ্ছা কৰি দেশ সলাবও পাৰোঁ, চলাবও পাৰোঁ। কোনবাই পিছনি ডুগ ডম্বৰু বাজে, মোৰে চোতালোতে নিতে ত্ৰম্বক নাচে, বাজে রুদ্রতাল, নাচে মহাকাল, অভিনব তাণ্ডব, বিবিধ বিভঙ্গ, উলঙ্গ বিলঙ্গ। কাঞ্চনজঙ্ঘা। তোৰ মুখত এইবোৰ কিহৰ দাগ? গোটেই জীৱনটো তাকে হৈ গ'ল মা।